স্বাগতম জনাইছোঁ আৰু আজি গৈ আছোঁ আমি ঘৰলৈ কাৰণ কাইলৈ হ'ল 10 তাৰিখ দেওবাৰ কাৰণ দাদাৰ কাইলৈ জন্মদিন সেইবাবে আজি ঘৰলৈ গৈ আছোঁ মানে ঘৰ চাগে ভোক চোক দিব সেইটো কাৰণে ঘৰলৈ যাওঁ আশা কৰিছোঁ আপোনালোকে ব্লগটো শেষলৈকে চাব আৰু ঘৰত গৈ পাই লগ পাইছোঁ ঘৰ পাই গ'লোহি আৰু এতিয়া ভোক দিব মই পূৰা গা চা ধুই ল'লোঁ গা চা ধুই ল'লে ব'লক বাকীখিনি দেখাই আছোঁ আপোনালোকক কি কৰে কৰিছোঁ আৰু এতিয়া চবে খাই বৈ হৈ গ'ল আমিও খালোঁ আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পালে আৰু আজিৰ কাৰণে ইমানখিনি আছিল বাই বাই